তো গাইজ এইবাৰ আমাৰ সাহিত্য সভা পাঠশালাত হ'ব আৰু সেইকাৰণে আমি অলপমান ফিল্ডখনত ফুৰিব আহিলোঁ আৰু কমপ্লিট হোৱা নাই গাইজ, বানি আছে আৰু মোৰ পাছত দেখাই পাইছে গাইজ আপোনালোকে চাওক চাৰিওভাগে বানি আছে গাইজ। চাৰিওভাগে যদি চাই আপোনালোকে বহুত ডাঙৰ এটা এলেকা আৰু বনাই আছে সকলোখিনি, তো আপোনালোকো আহিব বুলি আশা থাকিল গাইজ। এয়া গাইজ ঘৰ বনাই আছে আৰু এয়া খেৰিৰ চালি দি আছে চাওক গাইজ। তো বহুতেই বেছি ভাল লগা এটা ঘৰ গাইজ, কি ধুনীয়াকৈ বনাই আছে চাওক। আৰু এনেকৈ গাইজ ইফালে চাওক, ইফালেও এটা কিবা এটা বনাই আছে গাইজ। এয়া চাওক ভেলাঘৰ বনাইছে আৰু এই সেইকেইডাল যে দেখিছে গাইজ, গছকেইডালেদি বহুতেই বেছি ভাল লগা এটা দৃশ্য গাইজ চাওক। আৰু গছকেইডালৰ সেনেকৈ উঠিব পৰাকৈ কৰিছে আৰু ভেলাঘৰকেইটা বনাই আছে। বহুতখিনি কষ্ট কৰি আছে মানুহখিনি গাইজ, দিনে ৰাতি কষ্ট কৰি আছে, আমি দেখি আছোঁ দিনে ৰাতি কষ্ট কৰি আছে। আৰু এনেকৈ চাওক চাৰিওফালে গাইজ মানুহ গাইজ, চব মানে কামত ব্যস্ত, চব কাম কৰি আছে, সোনকালে উলিয়াবলগীয়া কামখিনি। আৰু এনেকৈ ভেলাঘৰকেইটা এইখিনি গাইজ বহুত বেছি ভাল লাগিছে আৰু গছকেইডাল চাওক বহুত বেছি ভাল লাগিছে গাইজ। আৰু এনেকৈ যদি চাই ইফালে সেইফালেও বনাইছে, সেইফালতো দেখুৱাই আছে আপোনালোকক, চাই থাকক ভিডিঅ'টো। এয়া চাওক গাইজ, এয়া হৈছে ৰাস্তাৰ কাম চলি আছে, তীব্ৰ গতিত চলি আছে আৰু কমপ্লিট হৈছে ৰাস্তাটো। আৰু এইফালে চাওক গাইজ, এইটো এটা বহুত এটা ভাল লগা বস্তু বনাই আছে। তো আপোনালোকে সাহিত্য সভা চাবলৈ আহিলে নিশ্চয় এইটো দেখা পাব। তো আমাৰ গেটৰ পৰা ৰাস্তাটো আহি কিনে সন্মুখতে আছে। আৰু এইফালে হৈছে ফিল্ডখন গাইজ, প্ৰকাণ্ড ফিল্ড গাইজ, চাওক কিমান ডাঙৰ বিশাল গাইজ। গাইজ মানুহ হেৰালে বিচৰাটো টানেই হ'ব গাইজ, ইয়াতে মাইকত এনাউন্স কৰিব লাগিব মানুহ বিচৰা। তো বহুত বেছি ডাঙৰ এটা এলেকা গাইজ। তো আপোনালোকক আহিব বুলি আশা থাকিল। ইমানতে সামৰিলোঁ গাইজ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটো নতুনকৈ আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।